ডিমৌ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত আজি একাডেমিক শৈক্ষিক পেকেজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি। মহামাৰী কৰোনাই বিশ্বত যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ ফলশ্ৰুতিত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশটোত বেছিকৈ প্ৰভাৱ পৰা দেখা গৈছে। বিদ্যালয়ৰ শিক্ষণৰ পৰা বিৰত থাকি যি অনলাইন পাঠদানৰ ব্যৱস্থা হাতত লোৱা হৈছে সেই ব্যৱস্থা হয়তো বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰণবশতঃ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হৈছে আৰু এয়া সেইসকল ছাত্ৰ-ছাত্ৰীৰ এক অপূৰণীয় ক্ষতি। আনহাতে সেই ক্ষতিৰ মোকাবিলা কৰিবৰ বাবে চৰকাৰ তথা শিক্ষা বিভাগে বৰ্তমান কিছু পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে এটা প্ৰধান পদক্ষেপ হৈছে অনলাইন ব্যৱস্থাৰ দ্বাৰা যিসকল ছাত্ৰ-ছাত্ৰীক সামৰি ল'ব পৰা নাই বা যিসকল অনলাইন শিক্ষণৰ পৰা বঞ্চিত হৈ আছে তেওঁলোককো সামৰি এটা একাডেমিক পেকেজৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত সকলো ছাত্ৰ-ছাত্ৰী যাতে শিক্ষাৰ লগত জড়িত হৈ থাকিব পাৰে। এই উদ্দেশ্যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে পোৱাকৈ চৰকাৰ তথা শিক্ষা বিভাগে সেই একাডেমিক শৈক্ষিক পেকেজ খণ্ড প্ৰাথমিক বিষয়ৰ কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰিছে আৰু আজি ডিমৌ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত এই একাডেমিক শৈক্ষিক পেকেজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় আৰু লগতে এখনি সভা অনুষ্ঠিত কৰা হয়। মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দুৰ্গা মাধৱ দিহিঙীয়াই আন্তৰা সভাখনত উপস্থিত থাকে খণ্ড মিছন সমন্বয়ক অমৃত কোঁৱৰ, শিৱসাগৰ জিলা মধ্য অসমীয়া শিক্ষক সন্থাৰ সভাপতি মুকুট গগৈ, শিক্ষক সন্মিলনীৰ সৰ্বভাৰতীয় সদস্য দীপাংকৰ কোঁৱৰ আৰু ডিমৌ পাঠদান চক্ৰৰ সম্পাদক আক্তাবুল্লাহ। আনহাতে আজিৰ এই সভাখনতে শৈক্ষিক পেকেজসমূহ ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়াৰ ক্ষেত্ৰত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকা অধিক বুলি খণ্ড মিছন সমন্বয়ক অমৃত কোঁৱৰে মত পোষণ কৰে। যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ মোবাইল ফোন নাই, তেওঁলোকে অনলাইন শিক্ষা গ্ৰহণ কৰিব পৰা নাই, তেওঁলোকক এটা সকাহ দিবৰ কাৰণে একাডেমিক এটা পেকেজৰ ব্যৱস্থা কৰা হৈছে। আশা কৰিছোঁ যি মহান উদ্দেশ্য আগত ৰাখি এই একাডেমিক পেকেজৰ ব্যৱস্থা কৰিছে, অন্ততঃ আমাৰ সেই কণ গাঁৱৰ কণ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কিছু সকাহ পাব আৰু তেওঁলোকৰ শিক্ষাৰ দিশত শৈক্ষিক দিশত যাতে আগবাঢ়িব পাৰে, মন দিব পাৰে। আৰু যিহেতু সেই পেকেজ ঘৰলৈ গুচি যাব, লগত গাৰ্জেন থাকিব, শিক্ষকসকল থাকিব, সকলোৰে সহযোগত ছাত্ৰ-ছাত্ৰীসকলে যাতে এই অপূৰণীয় ক্ষতিৰ কিছু শতাংশ হ'লেও তেওঁলোকে আগবঢ়াই নিব পাৰে তাৰ চেষ্টাত আমি সকলোৱে ব্ৰতী হৈছোঁ। আমি কামখিনি ঠিক সেইধৰণে আগবঢ়াই নিম। এই ক্ষেত্ৰত মই সকলোকে আহ্বান জনাইছোঁ, শিক্ষক-শিক্ষয়িত্ৰী তথা আমাৰ অভিভাৱকসকল, লগতে ওচৰ চুবুৰীয়া যিসকল আমাৰ শৈক্ষিকভাৱে দিশ দেখাব পৰা ব্যক্তি আছে, সকলোৱে মিলি যাতে এই অভাৱ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশটোৰ যিটো অভাৱ হৈ আছে, তেওঁলোকক কোনো শিক্ষা অন্ততঃ ঘৰত থাকিলে যাতে ছাত্ৰ-ছাত্ৰীয়ে নিজে পঢ়া শুনা কৰিব নিবিচাৰে, কিন্তু যদি স্কুলত আহিলেহেঁতেন সেই সমস্যাৰ পৰা আমি হাত সাৰি থাকিলোহেঁতেন। গতিকে সেই একাডেমিক পেকেজৰ দ্বাৰা আমি এই অভাৱখিনি দূৰ কৰিম আৰু ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ পঢ়ি থকা তেওঁলোকৰ শৈক্ষিক দিশটো যাতে চলি থাকে সেই ক্ষেত্ৰত যাতে আমি তেওঁলোকক মন লগাব পাৰোঁ তাৰ ব্যৱস্থা। অশেষ ক্ষতি হৈছে, যিটো অপূৰণীয় ক্ষতি বুলি আমি ক'ব বিচাৰোঁ। আৰু সেই ক্ষতিৰ মোকাবিলা কৰিবলৈ যাওঁতে চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে এটা প্ৰধান পদক্ষেপ হ'ল অনলাইন ব্যৱস্থা। অনলাইন ব্যৱস্থাৰ যোগেদি শিক্ষাদান বা শিক্ষা গ্ৰহণৰ যি ব্যৱস্থা, কিন্তু এই অনলাইন ব্যৱস্থাৰ যোগেদি আমি 100% ছাত্ৰ-ছাত্ৰীক আমি সামৰি ল'ব পৰা নাই। তাৰে প্ৰায় 30% ছাত্ৰ-ছাত্ৰী সেই অনলাইন ব্যৱস্থাত জড়িত হৈ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ হৈছে। গতিকে পিছৰ পৰ্যায়ত শিক্ষা বিভাগ তথা অসম চৰকাৰে এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যিটো পদক্ষেপৰ জৰিয়তে অনলাইন ব্যৱস্থাৰ দ্বাৰা সামৰি ল'ব নোৱাৰা যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক যাতে সামৰি ল'ব পাৰি এটা নতুন ব্যৱস্থা তেখেতসকলে উদ্ভাৱন কৰিছে, যিটো একাডেমিক পেকেজ আমালৈ প্ৰভাইড কৰিছে, তেওঁলোকে প্ৰেৰণ কৰিছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষাৰ লগত জড়িত হৈ থাকিব পাৰে, শিক্ষাৰ যি তৃণমূল পৰ্যায়ৰ যিখিনি কথা সেই কথাখিনি তেওঁলোকে আয়ত্ব কৰিব পাৰে। এই কথাখিনিৰ কাৰণে এটা একাডেমিক পেকেজ তেওঁলোকে SCRTৰ দ্বাৰা তৈয়াৰ কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে পোৱাকে ইতিমধ্যে প্ৰেৰণ কৰিছে। শিৱসাগৰ জিলাত মহকুমাই যোৱা সময়ছোৱাত পিছৰ যি লকডাউন, সেই লকডাউনত আমি পদক্ষেপ আমাৰ শিৱসাগৰ মহকুমাই আমি লৈছিলোঁ। আমি শিৱসাগৰ মহকুমাই আমি এখন সমিতি প্ৰস্তুত কৰি তাতে আমি অসমৰ পৰা আপোনাৰ পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো বিষয়ে
প্ৰথমতে আমি গণিত বিষয়টো লিখি তাৰপিছত ইংৰাজী বিষয়টো প্ৰতিটো বিষয়তে আমি কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীসকলে ঘৰতে যাতে এটা প্ৰেক্টিছ কৰি ৰাখিব পাৰে এনেকৈ আমি প্ৰস্তুত কৰি আমি মোবাইলৰ যোগেদি যে আমি খালি প্ৰিণ্ট কৰিব পৰা নাছিলোঁ কাৰণ সেই সময়টো লকডাউন আছিলে মোবাইলৰ যোগেদি আমি সকলো কেন্দ্ৰ সম্পাদকৰ যোগেদি যেতিয়া আপুনি সকলোৱে অৱগত যে আমাৰ ক্লাষ্টাৰ লেভেলৰ পৰা কেন্দ্ৰসমূহত আমাৰ এজন কেন্দ্ৰ সম্পাদক থাকে কেন্দ্ৰ সম্পাদকৰ যোগেদি PDF ফাইল বনাই ব্যৱস্থাটো কৰিছিলোঁ আৰু সেই সময়ত আমাৰ শিৱসাগৰ মহকুমাত প্ৰস্তুত কৰা যি প্ৰশ্নকাকতৰ সেইটো আমাৰ অল আছামে কাকত আপুনি লৈছিলেগৈ সেই সময়ত আমি বহুখিনি আমাৰ ছাত্ৰ ছাত্ৰীক এই ক্ষেত্ৰত অকণমান আগুৱাব পাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ডিমো নিউজ 24/7।